আজি তেজপুৰৰ পৰা জামুগুৰি গৈ থাকোতে এই ইউটিউবাৰজন লগ পালো ঘৰখনটো দেখি পেলাই গম পাইছে চাগে কোন হয় এতিয়া বৌক দেখিলে যদি এটাটো গম পাই গল আৰু হে প্ৰভু ये मेरा कब आएगा নমস্কাৰ সকলোকে মই হলো অসমলৰ কি ষ্টেইং ইন বেংগলোৰ এণ্ড ওয়েলকাম বেক টু মাই মিনি ব্লগ আজি জামুগুৰি আহোতে এওক লগ কৰিলো চিনি পাইছে নহয় সবে সো মোৰ বিশালৰ ঘৰত যোৱা বহুত দিনৰ পৰা প্ল্যান চলি আছিল আৰু মোক বহুত দিনৰ পৰা মাতি আছিল কি এদিন আমাৰ ঘৰত আহিবা বুলি সেই কাৰণে বেংগলোৰ আহা দুদিন মান আগতে মই হলকৰ ঘৰত আহিলো আহি পাই আমাৰ দুইটাৰে বহুত কিবা কিবি কথা কি কথা পাতিছিলো সেইবোৰ তো মনত নাই বাৰু কিন্তু চাই পে চৰ্চা কৰি কৰি কিবা কিবি পাতিলো আৰু কথা পাতি কথা লাই আহিল নমস্কাৰ দাদা নমস্কাৰ কোনে দিব মৰিম দেখি দিদাই দিয়া দেখিছেনে আপোনালোকৰ কাৰণে আমি কি কি কৰিব লাগে বৌক পাকঘৰৰ পৰা স্পেশালি মাতি আনি পেলাই মোৰ ব্লগত ইন্ট্ৰোডিউস কৰিবলৈ মাতি আনিছো আৰু আপোনালোকে যদি মোৰ ব্লগটো চাই পেলাই লাইক নকৰে কেনেকে হ'ব ককচোন হ'ব নে পডকাষ্ট হৈছে দেন কি কৰিবা একেবাৰে অলপ টাইমৰ কাৰণে পডকাষ্টে চলি গৈছিলে এতিয়া বহুত কিবা কিবি কথা পতাৰ পিছত অলপমান খোৱা বোৱাও কৰি ললো এতিয়া খাই বৈ পেলাই অলপমান বিশালৰ ৰুমটোত সোমাই আহিলো মানিব লাগিব কিন্তু দেই ৰুমটো কিন্তু বৰ বঢ়িয়াকে সজাই থৈ দিছে আৰু এইখন হৈছে সেই চমৎকাৰী এখন য'ত বিশালে ইমান ভিউজ পায় ময়ো এখন লগাব লাগিব যেন পাইছো বিশালৰ ৰুমৰ এই ৱালখনত এই চিলভাৰ বাটনখন দেখি পেলাই বৰ ভাল লাগিল দেই কৃষ্ণ কেতিয়া আহে এতিয়া এইখন আনাত আপোনালোকৰ ওপৰত কথা ইউটিউবতো ব্লগ ঢালি আছো বাৰু আপোনালোকৰ সাপোৰ্ট থাকিলে মোৰো এদিন সোনকালে আহিব এতিয়া গাড়ী চলাই আমি আহি পালো নদীৰ পাৰলৈ মানে সেইদিনাখন আছিলে ছট পূজা সেই কাৰণে ছট পূজাৰ অলপমান আয়োজন চাবলৈ আমি আহি গলো এতিয়া ছট পূজা চাই ফাইনেলি টাইম হৈ গল বিদায় লবলৈ আহি পেলাই আৰু সবকে লগ পাই পেলাই খুবেই ভাল লাগিল সো আজিৰ ব্লগটো ইমানে যদি ভাল পালে লাইক এটা কৰি যাব দিয়ক পিছে সো লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে বাই বাই